বন্ধুসকল মই জেগাত দৌৰি দৌৰি এনেদৰে গৈ আছোঁ কিবা এটা আপোনালোকক দেখাম আজি মই চাই থাকিবলৈ নাপাহৰিব ভিডিঅ'টো শেষলৈকে চাব গৈ আছোঁ মই দৌৰি আছোঁ এনেদৰে পথাৰৰ এই মাজৰ ৰাস্তাইদি মই দৌৰি আছোঁ লিখেদি ট্ৰেক্টৰ অহা যোৱা কৰে লিখেদি মই দৌৰি আছোঁ যাওঁচোন বাৰু কি দেখা পাম আপোনালোককো নিশ্চয় দেখাম বুলি এই ভিডিঅ'টো বনাইছোঁ আজিৰ ব্লগটো আপোনালোকে চাই নিশ্চয় আনন্দ পাব বুলি মোৰ বিশ্বাস আৰু এনেদৰে মই বহু দূৰ বাট দৌৰি দৌৰি আহিলোঁ আহি এতিয়া এইখিনি স্থানত পাইছোঁ মই চাৰিওফালে পথাৰ আৰু দূৰণিত ইকৰা যি নৰা এইবিলাক মই পাৰ হৈ মই গৈ আছোঁ পথাৰৰ মাজৰ ৰাস্তাইদি আপোনালোকক আজি অলপ সুকীয়া ধৰণৰ ভিডিঅ' দেখাম বুলি মই ভাবিছোঁ এয়া চাৰিওফালে নৰা ইতিমধ্যে ধান কাটি ঘৰলৈ নিয়া হৈছে আৰু এয়া চাৰিওফালে নৰা আৰু এনেদৰে এই পথাৰত আহি পাইছোঁ মই পাঁচনৈ নদীৰ নিচেই ওচৰৰ পথাৰত আহি পাইছোঁ এই ওচৰতে আজি এমাহমান আগত ধুনীয়া কহুৱা ফুলি আছিলে এতিয়া কহুৱা নাই বাৰু যি ফুল আছিলে ফুল সৰিছে ইতিমধ্যে আৰু এইখিনি জেগাতে মই আজি দৌৰি দৌৰি আহিছোঁ কিয় আহিছোঁ আপোনালোকে খন্তেক সময়ৰ পিছতে নিশ্চয়কৈ গম পাব বন্ধুসকল মোৰ অহাটো অকণমান পলম হৈছিলে সেয়েহে মই দৌৰি আহিছিলোঁ ইয়াত কোনো দুৰ্ঘটনা হোৱা নাই এক আনন্দৰ খবৰৰ বাবে আহিছোঁ বাৰু মই সেয়েহে ভয় খাব নালাগে এতিয়া মই দেখাই আছোঁ যে মই কি কামত আহিছিলোঁ আৰু মই ক'ত আহিছিলোঁ এইটো দেখাই আছোঁ বাৰু এই আপোনালোকে ইয়াত দেখিছে যি কাঁহী খেৰ এই যি খেৰ বাৰীৰ মাজত আহি পাইছোঁ পাঁচনৈ নদীৰ ওচৰত এয়া আমাৰ সত্যদাই ধুনীয়াকৈ খেৰ কৰি আছে খেৰ বান্ধিবলৈ এয়া তাৰপিছত কিয় আহিছিলে বাৰু এইখিনিতে ৰাইজ আজি অহা দেখি পাইছোঁ সেয়েহে মই দৌৰি দৌৰি আহিলোঁ কি হৈছে কওকচোন বাৰু ইয়াত আমি আমতল ভেৰগাঁও নিজৰাপাৰা যুৱ সংঘৰ সৌজন্যত আমি ইয়াত খেৰ কাটিব আহিছোঁ প্ৰতি বছৰে আমাৰ মাঘৰ বিহুত আমি উৰুকাৰ দিনা বিহুৰ খানা খাই পেলাই সকলোৱে গাঁৱৰ ৰাইজে মিলি খানা খাওঁ খানা খোৱাৰ পিছদিনা আমি মানে সেই বিহুঘৰটো জ্বলাই দিওঁ এই বিহুঘৰটো জ্বলাবৰ কাৰণে আমি বিহুঘৰটো বনাবৰ কাৰণে আমাৰ আজিকালি নৰা খেৰ নাই মানে ধানবিলাক মানে কমজুৰি হৈ গ'ল ধানৰ নৰাটো কম সেইকাৰণে আমি ইয়াত এই আমাৰ ওচৰৰ এইটো পাঁচনৈ কিনাৰত গোটেই কহনি খেৰনি আছে আমি তাৰ পৰা খেৰ কাটি আমি বিহুঘৰ বনাম আমাৰ ৰাইজ গাঁৱৰ চুবুৰী চব গোটেইবিলাকে আহিছে আমাৰ ইয়াত এইফালে আছে এইফালে মানে কিছুমান খানা বনাই আছে আৰু ইয়াত আমাৰ মাইকী মানুহবিলাক আছে গোটেই গাঁৱৰ চববিলাকে আহি পেলাই আমাৰ ইয়াত খেৰ কাটিছোঁ আৰু এতিয়া আমি টমটমত আমি আমাৰ খানাৰ পূৰা যোগাৰ লৈ আহিছিলোঁ এই আমাৰ এতিয়া ট্ৰেক্টৰ আহি আছে পাইছেহি আৰু আমাৰ খানা বনাই আছে হাঁহ 5টা মাৰিছে আমাৰ মানে আজি গোটেই গাঁৱৰ মানুহখিনিয়ে খানা খাম মানে হাঁহ নদীৰ কিনাৰত খানা বনাই আছে আমাৰ ৰাইজে গাঁৱৰ দেউৰী খমৰী এইবিলাক চব আহিছে তাত আমি কাম কৰি পেলাই খানা খাম আৰু সেইটোৱে আমাৰ তো বন্ধুসকল আপোনালোকে নিশ্চয়কৈ গম পালে ইতিমধ্যে আমাৰ সত্যদাই ক'লে গোটেই কথাখিনি আৰু মোক নিমন্ত্ৰণ কৰিছিলে অকণমান দেৰি হোৱাত মই দৌৰি দৌৰি ইয়ালৈ আহিছিলোঁ কেনে লাগিছে বাৰু আজি বৰ বঢ়িয়া লাগিছে বিহু লাগিছে বিহু বুলি অকল যে ডেকা গাভৰুক লাগে সেইটো কথা নহয় বিহুৰ সংক্ৰান্তত ৰাইজে আজি ভেলাঘৰ সাজিবৰ কাৰণে সকলো ৰাইজ আহি পেলাই দলে বলে আহি খেৰ কাটিছে আৰু ভেলাঘৰো প্ৰস্তুতি চলাই আছে আৰু আগন্তুক ভোগালী বিহুতেই আমি আদৰ পালন কৰিবৰ কাৰণে প্ৰস্তুতি চলাই সকলো ৰাইজ এজাক হৈ আগলৈও নিয়ম নীতি যিবোৰ মানি আছে সেই মানুহৰে আমি আপোনালোকৰ ওচৰত ভোগালী বিহুৰ শুভেচ্ছা যাচিছোঁ ভোগালী বিহুৰ শুভেচ্ছা আপোনালোকে পালে ইমান আগতীয়াকৈ শুভেচ্ছা পালে সেয়েহে মই ভাবোঁ এবাৰ ভোগালী বিহু আপোনালোকৰ নিশ্চয় অতি আনন্দ উল্লাসৰ মাজত পাৰ হ'ব ৰাতিপুৱাৰ পৰা দেখিছোঁ আমাৰ ডিম্বেদাকো ইয়াত লাগি থকা দেখি পাইছোঁ যি খেৰ কটা কামত ব্যস্ত আছে চাকৰিয়াল হৈও তেখেতে আজি যিহেতু বন্ধৰ দিন সেয়েহে সময় দিব পাৰিছে আৰু এই বিহুৰ প্ৰতি থকা তেখেতৰ আদৰ ফূৰ্তিৰ বাবে চাগে আজি এই পাঁচনৈ নদীৰ কহুৱা কাটিবলৈ আহিছে হয় মই প্ৰথমতে নেত্ৰ কটেলক ধন্যবাদ দিছোঁ তেওঁ আমাৰ কাৰ্যসূচী অলপ প্ৰদৰ্শন কৰিবৰ কাৰণে যি প্ৰচেষ্টা লৈছে ফলপ্ৰসূ হওক আৰু আমাৰ আজি যি মাঘৰ বিহুৰ পৰম্পৰা
প্ৰথম কাৰ্যসূচী হিচাপে আমি খেৰ সংগ্ৰহৰ কাম কৰি আছোঁ। ইয়াতে আমাৰ বিভিন্ন ডেকা বুঢ়া আদি কৰি যুৱকসকলো আছে, তেওঁলোকে খেৰ সংগ্ৰহত লাগি আছে। এতিয়া আমাৰ খেৰ প্ৰায় সম্পূৰ্ণ হওঁ হৈছে। আমি খেৰ গোটোৱা শেষ হ'লে নৈ পাৰত অলপ মানে আহাৰ গ্ৰহণ কৰি ঘৰমুৱা হ'ম আৰু ইমানখিনিয়ে। হয়, ঠিক আছে, ধন্যবাদ। এতিয়া আমি আগুৱাই গৈছোঁ আৰু বহুতো ইয়াত যি গাঁৱৰ যুৱতী মহিলা আই মাতৃ সকলো আছে, সেয়েহে মই আগুৱাই গৈ আছোঁ। ইয়াত এনেদৰে আমাৰ শোণিতপুৰ জিলাৰ পশ্চিম প্ৰান্তৰ আমতল ভেৰগাঁৱৰ নিজৰাপাৰাৰ যি ৰাইজে এনেদৰে আহি যুৱক সংঘৰ লগত মিলি এনেদৰে আহি আজি এই পাঁচ নদীৰ ওচৰত খেৰ কটা কাম কৰি আছে। যি আগন্তুক ভোগালী বিহুৰ বাবে ভেলাঘৰ সজাৰ এয়া প্ৰস্তুতি। এয়া ভোগালী বিহুৰ খেৰ কাটিব পাই আনন্দ লাগিছে বুলি কৈছে আমাৰ উমেশ দাই। এফালে ৰবীন দা তো পূৰা কামত লাগি আছে। হয় হয় হয়, এই ভোগালী বিহুৰ প্ৰস্তুতি আজি প্ৰথম কাৰ্যসূচী হিচাপে পথাৰৰ নৰা খেৰ য'তো যি আছে আজি আগতীয়াকৈ সংগ্ৰহ কৰা হৈছে আৰু এইবোৰ সংগ্ৰহ কৰি আৰু কেইদিনমানৰ পিছত ভেলাঘৰ সজোৱা হ'ব। গোটেই গাঁৱৰ ৰাইজে পুৰুষ মহিলা সকলোৱে লগ লাগি আজি খেৰ সংগ্ৰহ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আৰু ইয়াৰ লগতে আজি এসাঁজ প্ৰীতিভোজৰ আয়োজন কৰা হৈছে। সকলোৱে লগে ভাগে এসাঁজ খাওঁ বুলি পাঁচ নদীৰ কাণত আমি আহি খেৰ হেৰি কৰিছোঁ। গতিকে সকলোকে মাঘ বিহুৰ ভোগালী বিহুৰ আগতীয়া শুভেচ্ছাৰ লগতে ভোজলৈ আহি পেলাই সম্পূৰ্ণ সহায় সহযোগী আগবঢ়াব বুলি সমূহ ৰাইজক ধন্যবাদ জনালোঁ। মহিলাবিলাকে কিবা কয় নেকি? লগতে আছে মহিলাসকল আছে, বহু সময়ৰ পৰা ইয়াত এনেদৰে খেৰ কটাত ব্যস্ত হৈ আছে। অলপ আনন্দ ফূৰ্তিও কৰিব লাগে, গান চানো গাব লাগে, নাচিবও লাগে, হয় নহয়? ঐ ৰঙা ভোগালী বিহুৰে কথা জানৈ ভোগালী আহিলে জানৈ হাঁহে নমাই এসাঁজে খাম জানৈ ভোগালী ভেলাঘৰ সকলো ৰাইজ আহি মিলিব এসাঁজো আনন্দৰ খাম। ধুনীয়া ধুনীয়া চাওক, এই আনন্দ, এই উল্লাস, এই ফূৰ্তি এই ভোগালীৰ বাবে আচলতে এইটো। বাৰু আপোনালোকে গাওকচোন বাৰু, অলপ ভাল লাগিব ন? জানৈ আকাশখন ধুনীয়া, ঐ জানৈ তৰাৰে জিলিকা, ঐ জানৈ মনৰে সৰগৰ, ঐ জানৈ তুমি মোৰ মেনকা, ঐ কি আছিলে ঐ জানৈ আকাশখন ধুনীয়া, ঐ জানৈ তৰাৰে জিলিকা, ঐ জানৈ মনৰে সৰগৰ, ঐ জানৈ তুমি মোৰ মেনকা, ঐ জান তুমি থাকা, ঐ জান দূৰণিতে সপোনতে, ঐ জান আমাৰ দেখা, ঐ জান আজিকালি ভেলাঘৰ বা বিহু ঘৰ বুলি ক'লে বিভিন্ন ধৰণৰ ঘৰৰ আৰ্হিত বা কীৰ্তিস্তম্ভৰ আৰ্হিত, শিৱসাগৰৰ ৰংঘৰ, কাৰেংঘৰৰ আৰ্হিতো বিভিন্ন ঠাইত ভেলাঘৰ বিহুঘৰবোৰ বনোৱা আমি দেখি পাওঁ। কিন্তু এই শোণিতপুৰ জিলাৰ পশ্চিম প্ৰান্তৰ আমতল ভেৰগাঁৱৰ এই নিজৰাপাৰাত কিন্তু ঐতিহ্যৰে পৰা আমি জনাৰে পৰা আমাৰ আজি ক'বলৈ গ'লে যেতিয়াৰ পৰা ভেলাঘৰ ইয়াত সাজি আহিছে তেতিয়াৰে পৰা আজিলৈকে কিন্তু ৰাইজে এনেদৰে খেৰ কাঠ গোটাই নিজে কাটি নিজে ভেলাঘৰ নিৰ্মাণ কৰে। আচলতে কোনো বেলেগ ধৰণৰ কেতিয়াবা বাছ গাড়ীৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰা আমি দেখিবলৈ পাওঁ অসমৰ বিভিন্ন প্ৰান্তত, কিন্তু ইয়াত সেই একেটা পৰম্পৰাকে আজিলৈকে পালন কৰি আহিছে যে ভেলাঘৰে সাজে, ভেলাঘৰ আচলতে ভেলাঘৰে তেখেতসকলে সাজে। ইমান বছৰৰ পৰা সেই পৰম্পৰা ৰক্ষা কৰি আহিছে। আৰু এনেদৰে আজি আমি পাঁচনো নদীত আহি পাইছোঁ। মানে ইয়াৰ পৰা আঁতৰত তাত খানাৰ ব্যৱস্থাও কৰা হৈছে। বন্ধুসকল, এনেদৰে ভোগালীৰ প্ৰাক প্ৰস্তুতি স্বৰূপ যি কহুৱা বন কটা দৃশ্য আপোনালোকলৈ আগবঢ়ালোঁ।
আৰু এইবাৰ মই পাঁচনৈ নদীৰ ওচৰতে আহিছোঁ। আপোনালোকে দেখি পাইছে এয়া যি ফচল ইয়াত লগোৱা হৈছে আপোনালোকে দেখি পাইছে। আৰু জানি চাগে আপোনালোকে আচৰিত হ'ব, হয়তো বহুতে জানে, মই কিন্তু জনা নাছিলোঁ। এই ফচল আপোনালোকে দেখাইছোঁ চাওক স্ক্ৰীণত, এই ফচলৰ পৰা বোলে সূতা হয়। আমি জনাত কপাহৰ পৰা সূতা হয়, কিন্তু এইটো কপাহ জাতীয় এক ফচল যি পাঁচনৈ নদীৰ কাণত বহু বিঘা মাটিত ইয়াত এই ফচল লগোৱা হৈছে আৰু ইয়াৰ পৰা বোলে কপাহ হয়। সেয়েহে আপোনালোকলৈ এই যি খেতি দেখাবলৈ যত্ন কৰিছোঁ। আজি প্ৰায় 3 মাহ আগত এনেদৰে আৰু বেছি চাৰ্জ কৰিব নালাগে, 2বাৰ হাল মাৰিয়ে এই যি সূতাৰ বীজটো ইয়াত সিঁচা দেখি পাইছিলোঁ। এতিয়া কাটিব পৰা হৈছে আৰু ইয়াত পাঁচনৈ নদীৰ কাষত ইয়াত বহু বিঘা মাটিত এনেদৰে এই খেতি ইয়াত কৰা দেখিবলৈ পোৱা গৈছে। আৰু এইবাৰ মই আগবাঢ়িছোঁ এই যি কাঁহ আৰু খেৰ কটাৰ পিছত তেখেতসকলে ৰাইজে ইয়াত খানাৰ আয়োজন কৰিছে। এই পাঁচনৈ নদীৰ কাণত খানাৰ আয়োজন কৰিছে আৰু ইতিমধ্যে ইয়াত খানা খাবলৈ ৰাইজ আহি গোট খাইছে। সেয়েহে আমি এইখিনি স্থানত আহি পাইছোঁ। চাওঁচোন বাৰু কি কি ইয়াত ৰন্ধা বঢ়া হৈছে এতিয়ালৈকে আমি জানিব বিচাৰিম। কি বনাইছে বাৰু কওকচোন। কওক লক্ষ্যদা, কওক কি বনাইছে? ইয়াতে খাহী মাংস বনোৱা হৈছে আৰু মাছ বনোৱা হৈছে, লগত দালি আছে আৰু নিৰামিষ চব্জি আছে আৰু ভাত বনোৱা হ'ল ইতিমধ্যে। এই মাংস বনাই থকা হৈছে, খাহী মাংস। এইটো আমাৰ এই প্ৰত্যেক বছৰে আমি ভোগালী বিহুৰ খেৰ কাটিবলৈ আহোঁ। খেৰ কটাৰ উপলক্ষে আমি পাঁচনৈ নদী কিনাৰত খেৰ কটাৰ উপলক্ষে আমি খানা খোৱা হয়। অৱনীদা, মোক নিমন্ত্ৰণ কৰা মানুহজন এনেকৈ আজি বহি আছে, ধুনীয়াকৈ বহি আছে। কওক আপোনাৰ মনৰ কথা কওক। পোনপ্ৰথমে ভোগালী বিহুৰ সমূহ ৰাইজক আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ, লগতে নতুন বছৰৰ শুভেচ্ছা জনালোঁ। আজি আমতল ভেৰগাঁৱৰ নিজৰ পৰা সমগ্ৰ ৰাইজে ভেলাঘৰৰ উপলক্ষে আমাৰ আজু ককাহঁতৰ দিনৰ পৰাই চলি অহা আজি আমি খেৰ কাটিব আহিছোঁ ভেলাঘৰৰ। সেয়েহে সেই ভেলাঘৰৰ খেৰ কটাৰ লগতে আমি এটা প্ৰীতি ভোজৰো আয়োজন কৰিছোঁ। ইতিমধ্যে মানে ভাত হৈয়ে গৈছে, মাংসটো অকণমান বাকী আছে আৰু দেখিবলৈ পাইছে আমাৰ মহিলাসকলেও সম্পূৰ্ণভাৱে আমাক মানে সহায় সহযোগিতা কৰিছে। আৰু যিখিনি আমাৰ ডেকা চাম আছে আৰু বয়সস্থ ভকতবৃন্দও আহিছিল, তেখেতসকলে মানে কি যিহেতু নেকি মুকলি মঞ্চত তেওঁলোকে মানে কি ভোজৰ পৰা বিৰত আছে, তেওঁলোকে মানে ইতিমধ্যে ঘৰলৈ ঘূৰি গৈছে। আৰু সেয়েহে মানে কি আমাৰ নেত্ৰক কটেল ডাঙৰীয়াক আমাৰ প্ৰীতি ভোজৰ কাৰণে শুভেচ্ছাও জনাইছোঁ আৰু গ্ৰহণ কৰি যাবৰ কাৰণে অনুৰোধ কৰিছোঁ। ধন্যবাদ। বাৰু আপোনালোক ধন্যবাদ থাকিল। এনেদৰে পাঁচনৈ নদী সৰু এখন বলানৰ দৰে হৈ পৰিছে, শুকাইছে। বাৰিষাত ইয়াত যি বিস্তীৰ্ণ অঞ্চল পানীৰে উপচি পৰে আৰু এতিয়া যিহেতু খৰালিৰ সময়, নৈখন শুকাইছে আৰু এখন সৰু বলানৰ দৰে হৈ পৰিছে। আৰু এনেদৰে এইবাৰ বহিছে খাবলৈ। মই গোপাল খান হৈকে এনেকে যাব হা, পিছত আকৌ নহ'লে আকৌ নহ'বই না। বন্ধুসকল, এইবাৰ ময়ো বহিছোঁ খাবলৈ। এনেদৰে ৰাইজৰ লগত ময়ো বহিছোঁ। আৰু আজিৰ ব্লগ আপোনালোকে যদি ভাল পায় সকলোৱে শ্বেয়াৰ কৰিব আৰু লাইক কমেণ্টবোৰতো আছেই, সেইবিলাকো কৰি যাব। আৰু সকলোকে ময়ো মোৰ ফালৰ পৰা অহা মাঘ বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভালে থাকিব, বিহুত আনন্দ উল্লাহৰ মাজত যাতে বিহুখন পাৰ হয় তালৈ দৃষ্টি ৰাখিব, নিজৰ স্বাস্থ্যৰো যত্ন ৰাখিব। অ'কে, বাই বাই।